নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দেখিছেনে জুইতে এয়া মুৰ্গী মাংসৰ আঞ্জা বনালোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। ইমানেই ঠাণ্ডা পৰিছে নহয় জানো। এই জুইকা ধৰিছিলোঁ যেতিয়া মাংসকণো ইয়াতে বনাওঁ। আজিনো মই কেনেকৈ বনালোঁ আপোনালোককো দেখুৱাওঁ আহকচোন। এইফালে এয়া মাংসখিনি এয়া মিক্সাৰে কাটি মেলি দিলে, চাফা কৰি দিলে। এইফালে লৈ ল'লোঁ এয়া বিলাহী পিঁয়াজ, এইখিনি মই এতিয়া মিক্সি বাতিত দিম। বিলাহীখিনি মই গুটিবোৰ উলিয়াই লৈছোঁ দেই। এইখিনি এতিয়া পেষ্ট বনাই ল'ব লাগিব। কেঁচা জলকীয়া 4টামান দিছোঁ, আদা নহৰু পিঁয়াজ বিলাহী এইখিনি এতিয়া পেষ্ট বনাই ল'ম। এয়া হৈ গ'ল। এইফালে কেৰাহীখন পাতি দিলোঁ, এতিয়া তেল দি দিলোঁ। তেলখিনি গৰম হওঁতে আলু কেইপিচ মই ফ্ৰাই কৰি লৈছোঁ। আলু একেবাৰে কমকৈ দিছোঁ। এইখিনি অকণমান ফ্ৰাই কৰি ল'ম। এয়া হৈ গৈছে। এতিয়া এইখিনি নমাই লৈছোঁ। একেখিনি তেলতে তেজপাত আৰু জলকীয়া দুটা দি দিছোঁ, শুকান জলকীয়া, লগতে পিঁয়াজ অকণমান দি দিছোঁ। পিঁয়াজ যিহেতু আগতে পেষ্ট বনাই থোৱা আছে। এইখিনি এতিয়া লৰাই লৈছোঁ। তাতে এতিয়া ৰঙচুৱা হোৱাতে মাংসখিনি দি দিছোঁ। এইখিনি ভালদৰে লৰাই ল'ম। জুইত বনোৱা আঞ্জাকণ খায়ো খুব ভাল লাগে নহয় জানো। আমি যিহেতু সদায় গেছতে বনাই খোৱা হয়, জুই সোৱাদটোও বেলেগ হয়। মই যিহেতু জুইত বনোৱা বেছি ভাল পাওঁ। আৰু মছলাসমূহ মই এনেকৈ গোটেইখিনি একেলগ কৰি দি দিলোঁ। সোৱাদ অনুসৰি নিমখ দিলোঁ। এতিয়া ভালদৰে এইখিনি লৰাই লৈছোঁ। এতিয়া ঢাকনখন মাৰি সিজিবলৈ দিম। এইফালে আকৌ ঢাকনখন খুলি এয়া দেখিছেনে মাংসখিনি ধুনীয়াকৈ এয়া তেল ওলাই আহিছে। ইয়াতে এতিয়া মই পেষ্ট বনাই থোৱা এইখিনি বিলাহী পিঁয়াজৰ এইখিনি দি দিছোঁ। অকণমান পানী দি এতিয়া লৰাই দিম। এতিয়া ঢাকনখন মাৰি দিলোঁ। এইফালে ঢাকনখন খুলি এতিয়া আকৌ অকণমান পানীখিনি আঁতৰ হোৱাত আলু কেইপিচ দি দিছোঁ। আলু কেইপিচ ভালদৰে দি এতিয়া লৰাই লৈ অকণমান সময় সিজিবলৈ দিম। ঢাকনখন খুলি চালোঁ, দেখিছেনে পানী একেবাৰে শুকাই গৈছে। ইয়াতে এতিয়া আলুখিনিও সিজি গ'ল, ধুনীয়াকৈ মাংসও হৈছে। মই ইয়াতে এতিয়া পানী দি দিম। এতিয়া উতল আহিবলৈ ৰ'ব লাগিব। এইফালে দেখিছেনে এয়া উতল আহিছে। ইমান ধুনীয়াকৈ দেখিছেনে আঞ্জাখন হৈ গৈছে। কালাৰ ভাল হৈছেনে বাৰু জনাবচোন দেই। সকলোৱে বনাই খায়, তথাপিতো আৰু দেখুৱাইছোঁ। এইফালে এয়া মোৰ ৰেডি হৈ গ'ল। মই ধনিয়া পাত দি দিছোঁ। এতিয়া বাচন এটাতে নমাই লৈছোঁ, যিহেতু ইয়াতে বহুত তলত ক'লা ক'লা লাগি থাকে। এতিয়া ভিতৰলৈ যিহেতু নিম, সেয়া বাচন এটাত নমাই ল'লোঁ। আজি মোৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব। তেন্তে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।